কম্পিটিশ্যনত ভাগ লোৱা সকলোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এতিয়া কুইজ প্ৰগ্ৰাম আৰম্ভ কৰিব বিচাৰিছোঁ। এইখিনিতে আপোনালোকক জনাইছোঁ আজি কুইজ প্ৰগ্ৰামৰ নিয়মবিলাক অলপ নিয়মাৱলী বুলি কৈ দিছোঁ। তোমালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে ডাইৰেক্ট কুৱেশ্যন 15 ছেকেণ্ডকৈ দিয়া হ'ব আৰু ইনডাইৰেক্ট কুৱেশ্যনৰ কাৰণে 5 ছেকেণ্ড ধাৰ্য কৰা হৈছে আৰু প্ৰত্যেকটো কুৱেশ্যনত ডাইৰেক্ট কুৱেশ্যনৰ কাৰণে তোমালোকে 10 নম্বৰ পাবা আৰু ইনডাইৰেক্ট কুৱেশ্যনৰ বাবে 5 নম্বৰ পাবা। আৰু এইখিনিতে আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে আপোনালোকৰ কাৰণে কুৱেশ্যন অডিয়েঞ্চসকলৰ কাৰণেও কুৱেশ্যন দিয়া হ'ব, গতিকে আপোনালোকেও সাজু হৈ থাকিব আৰু প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে এটিকৈ শুদ্ধ উপহাৰ থাকিব, গতিকে আপোনালোকে সাজু হৈ থাকক। এইখিনিতে মই কুইজ প্ৰতিযোগীসকলক জনাইছোঁ যে প্ৰথমে তোমালোকে কুৱেশ্যন সোধা হ'ব। যদি তোমালোকে নোৱাৰা 5 বুলি কৈ দিবা, তেতিয়া বাগৰি যোৱা কুৱেশ্যনটো গ্ৰুপ বি বা চি বা ডি কোনে শুদ্ধ কৰিব তেওঁলোকে 5 নম্বৰ পাব। আৰু ডাইৰেক্ট কুৱেশ্যন তোমালোকে ডাইৰেক্ট কুৱেশ্যন থাকিব নহয়, এটা ডাইৰেক্ট কুৱেশ্যন যেতিয়া পাবা তোমালোকে 10 নম্বৰ সম্পূৰ্ণ নম্বৰ পাবা। এইখিনিয়ে নিয়মাৱলী। আজি এতিয়া কুইজ প্ৰগ্ৰামখন আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া আজি 16 অক্টোবৰ দেৰি নকৰোঁ আৰু বহুত প্ৰগ্ৰাম আছে। এতিয়া আমি আজি 16 অক্টোবৰ উপলক্ষে প্ৰথমতে আমি প্ৰথম ৰাউণ্ডত মিচিং ভাষাৰ সম্পৰ্কে মিচিং ভাষা সংস্কৃতি বা অন্যান্য বিষয়ৰ লগত আমি প্ৰথম ৰাউণ্ডৰ কুৱেশ্যনবিলাক সুধিম। এতিয়া গ্ৰুপ 1 প্ৰথম প্ৰশ্নটো সুধিছোঁ। TMPKৰ টাকাম মিচিং পৰিকেবাঙৰ জন্ম জয়ন্তীটো বা তাৰিখটো আৰু চনটো ক'বা। গ্ৰুপ 1 TMPKৰ জন্ম বাৰ্ষিকীটোৰ চনটো আৰু তাৰিখটো ক'বা। গ্ৰুপ 1 পাঁচ উত্তৰ কোৱা এজনে যিকোনো এজনে কোৱা এনিওৱান। একজন অকল তো 16 অক্টোবৰ 1972 উত্তৰ নহয়। নেক্সট অডিয়েঞ্চসকলে কওক TMPKৰ জন্ম বাৰ্ষিকী চনটো কওক। চনটো তাৰিখটোতো জানে আজি 16 অক্টোবৰ। এতিয়া আপোনালোকে চনটো কওক, কেতিয়া জন্ম হৈছিলে। 1971 16 অক্টোবৰ। শুদ্ধ উত্তৰ কোনে কৈছে? অৰুণদলে। পুৰস্কাৰ দিয়ক। শুদ্ধ উত্তৰ। এতিয়া আমি ডাইৰেক্ট কুৱেশ্যন গ্ৰুপ বিলৈ প্ৰশ্ন সুধিছোঁ। তাবুৰাম দেৱে লিখা ইংৰাজী ভাষাৰ গ্ৰামাৰখনৰ নাম কি? তাবুৰাম টেডে লিখিছিলে। গ্ৰুপ বি সুধিছোঁ ইংৰাজী ভাষাৰ গ্ৰামাৰখনৰ নাম। A dictionary of missing language. শুদ্ধতৰ নহয়। গ্ৰুপ বি গ্ৰামাৰখনৰ নাম সুধিছোঁ। গ্ৰামাৰ তেওঁ এখন গ্ৰামাৰ লিখিছিলে, ইংৰাজী গ্ৰামাৰ যে দুটা। অডিয়েঞ্চসকলে কওক। অডিয়েঞ্চসকলে কওক
শুদ্ধ নহয় আপোনালোকে কওকচোন ডাবুৰাম তাইদে এখন এই ইংৰাজী গ্ৰামাৰ লিখিছিলে গ্ৰামাৰখনৰ নামটো কওক ইংৰাজী গ্ৰামাৰ লিখিছিলে Student for English.